নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি এতিয়া মাজুলীৰ বিখ্যাত আউনীআটী সত্ৰত আহি উপস্থিত হৈছোঁহি। আউনীআটী সত্ৰত আমিনো কি কৰিলোঁ আপোনালোকক এই সকলোবোৰ এটা ভিডিঅ' আকাৰে আগবঢ়াইছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। সন্ধিয়া দবা মাৰা পাছত 6 বজাৰ পাছত মহিলাৰ প্ৰৱেশ নিষেধ। আমি এতিয়াই প্ৰৱেশ কৰি ফুৰিলোঁ। আপোনালোকো আহিলে সন্ধ্যাৰ আগে আহিব। সুন্দৰ এটা পৰিৱেশ আছে ইয়াত। মানে আৰম্ভ হৈ আছে, নাম কীৰ্তন চলি আছে। আমি এতিয়া নাম কীৰ্তনৰ তাত লওঁগৈ, সেৱা কৰিম, তাৰপৰা আমি যামগৈ। নিজৰ মাছ আছে, ধুনীয়া পুখুৰীয়া সুন্দৰ, বহুত ডাঙৰ পৰিৱেশ সুন্দৰ। মানে ৰাসৰ সময়ততো ইয়াত বহুত হাজাৰ হাজাৰ মানুহ হয়। ইয়াত সোমাবলৈ জেগা নোহোৱা হৈ যায়। দেৰিকৈ আহিলেতো মানুহ ঘূৰি যাব লাগিব। নাস্তি গংগা চমু তীৰ্থ, নাস্তি মাতৃ সমু গুৰু, নাস্তি বিদ্যা সমবন্ধু, নাস্তি ব্যাধি সমৰিপোষ। চবতে বেলেগ বেলেগ লিখা আছে ন। বিদ্যা দদাতি বিনয়বিলাক লিখি থৈছে সুন্দৰভাৱে। সংস্কৃতত এইবিলাক আছে সুন্দৰকৈ। গীতৰ নাম প্ৰসংগ চলি আছে। আউনীআটী সত্ৰৰ ভিতৰ ভাগ। এয়া আমাৰ আউনীআটী সত্ৰৰ নাম প্ৰসংগ চলি আছে। গুৰুত্ব পুখী এয়া আমি চাই দেখাই দিয়ে। আমি মেইন নামঘৰৰ ফালে গৈ আছোঁ। বহুত ডাঙৰ নামঘৰ। বাইদেৱে নাম প্ৰসংগত একদম মগ্ন। কৃষ্ণ মণিকূটৰ সত্ৰৰ এয়া তুলসী খুঁটা। বিশেষত্ব আউনীআটী সত্ৰৰ বিশেষত্ব তুলসী খুঁটা। তুলসী গছৰ খুঁটা, তুলসী খুঁটা, সেইকাৰণে এই সত্ৰখন এতিয়া বিখ্যাত অজৰমৰ হৈ আছে। পানীত মানে উটি আহিছিলে এই তুলসী খুঁটা। ময়ো ভালকৈ নাজানো, আৰু আপোনালোকে জানে যদি মোক জনাবচোন। মানে ভাবকচোন, দেখিয়ে আচৰিত, তুলসী গছৰ ইমান ডাঙৰ এটা খুঁটা হ'ব পাৰেনে? এইটো সঁচাই আচৰিত কথা। ধুনীয়াকৈ ইয়াতে সংগ্ৰহালয়ত গ্লাছৰ বনাই পেলাই ৰুম বনাই তাত থৈ দিয়া হৈছে। তুলসী খুঁটাটো বৰ ধুনীয়াকৈ সংৰক্ষণ কৰিছে। তুলসী খুঁটাৰ ইতিহাসৰ বিষয়ে অকণমান জনাব নেকি? এইটো আমাৰ সত্ৰৰ হিচাপে পুৰণা সত্ৰৰ লাই খুঁটা। হয়। ইতিমধ্যে সত্ৰ খহালে। খহোৱাৰ কাৰণে আমাৰ যোৰহাটৰ পৰা এজন ডাঙৰ মানুহে এই নামঘৰটো দান দিলে। ইতিমধ্যে খুঁটাটো প্ৰতিপাল কৰিব নোৱাৰাত অনেক জেগাত আছিলে। এতিয়া চৰকাৰৰ ফালৰ পৰা সুবিধা আহিৰ কাৰণে এই খুঁটাটো প্ৰতিপাল কৰি ৰখাৰ ব্যৱস্থা কৰিলে। বৰ্তমান সুব্যৱস্থাৰ স্থিতি হৈ আছে। স্থিতি কৰিলে আৰু মানে এইটো কৈছোঁ। 300 বছৰ আছে। 300 বছৰ আছে ন? এই গছজোপা আছিলে, তাৰপাছত মৰি গ'লে এতিয়া সংৰক্ষণ কৰা। গছজোপা আছিলে মানস সৰোবৰত। সেই তাৰ পৰা আহি ব্ৰহ্মপুত্ৰত পৰিলে, বৰষুকুণ্ডত পৰিলে, তাৰপৰা ব্ৰহ্মপুত্ৰত পৰিলে, তাৰপৰা আহি চন্দ্ৰবাৰ, তাৰপিছত আহি পেলাই মাজত সত্ৰত লৈ গ'লেহি। তাৰপৰা সপোন দেখুৱালে সত্ৰত যে আমি আমুকৰ পৰা আহিছোঁ,
আমাক মান সৎকাৰে আপোনাৰ গোবিন্দৰ ঘৰত প্ৰতিষ্ঠা কৰা। তাই 3 খণ্ড কৰিলে, এখণ্ড বেঙেনাইটি সত্ৰ আনিলে, এখণ্ড দক্ষিণপাট সত্ৰ আনিলে, এখণ্ড আমাৰ আনিলে। প্ৰায় 120 দীঘল আছিলে। কাটি পেলাই 3খন সত্ৰত ৰাখিছে। 3খন সত্ৰ মেইন ক'ৰ পৰা আহিছিলে? মানসৰোবৰ হয়। আৰু এই আমাৰ সত্ৰখন প্ৰতিষ্ঠা কিমান দিনৰ আগত? 300 বছৰ। এতিয়া বৰ্তমান সত্ৰাধিকাৰৰ নামটো ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। ডক্টৰ পীতাম্বৰদেৱ এই সত্ৰখন কোনে প্ৰথম ইয়াত চাৰিছে? নিৰঞ্জন দেৱ সত্ৰাধিকাৰ। ধন্যবাদ। এইপিনে সত্ৰাধিকাৰ প্ৰভু-ঈশ্বৰ থকা ঘৰ, তেখেতৰ জিৰণি ঘৰ। আমাৰ এতিয়া সত্ৰাধিকাৰসকল বা ইয়াৰ ঈশ্বৰসকল কেনেকৈনো থাকে সেয়া দেখাবলৈ আমাক লৈ গৈ আছে। আৰু খুব ধুনীয়াকৈ আমি সেৱা ভাগ কৰিলোঁ। বৰ ধুনীয়াকৈ আশীৰ্বাদ দিলে, দবা কবা একদম গাৰ নোম শিয়ৰি গৈছে। আৰু বহুত ডাঙৰ কম্পাউণ্ড। নোৱাৰে হয় নাই? এইটো পূৰা সুৰক্ষিত আৰু এই বছৰত মাছ আছে নে? আপোনালোকে ক'লে যে মাছে খায় আৰু আমাৰ মাছ চবেই নাখায়, ময়ো নাখাওঁ। হেৰি সকলে মালামাল ধুনীয়া মিঠা। তেওঁৰ বহাত এজন আছে, এজনেই খায়। তেওঁৰ বহাত দুজন আছে, দুজনেই খায়। এয়া প্ৰভুত্বত এটা সত্ৰাধিকাৰটো এইটো ইয়াতে প্ৰভুসকলৰ ঘৰ। এই টোটেল কিমানটা বহা আছে? বহা আছে আপোনাৰ প্ৰায় 80-90 120 ঘৰমান আছে নেকি। বহুত ডাঙৰ। মানে মানুহ কিমান থাকে ইয়াত? মানুহ ইয়াত 350। 350 মানুহ। চব পুৰুষেই। চব পুৰুষে ন? বিবাহ কৰিব নোৱাৰে। বিবাহ কৰিবলগীয়া হ'লে আমাৰ ধৰি লওক কোনোবা এটা ল'ৰাই MA পাছ কৰিছে, ভাল ডিভিজন লৈ পেলাই সি চাকৰি পাইছে, চাকৰি ইয়াত নহয় ক'ৰবাত পাইছে, গুচি গৈছে। গুচি গৈছে। 2-3 বছৰ তাত থকাৰ পিছত সিটো অকলে কেনে থাকিব, যদি বিবাহ কৰি দিলে তেনেকুৱা মানে ইয়াৰ পৰা ওলাই গৈ বিবাহ কৰিব পাৰে। সেইটো বাধা নাই ন? বাধা নাই। ল'ৰা ছোৱালী থাকে হয় নেকি? স্কুল যাব ন? স্কুল যাব। এতিয়া পঢ়োৱা শুনাবোৰ ক'ত থাকে? পঢ়োৱা শুনাবোৰ পঢ়া শুনা আমি যিবিলাকে ৰাখিছোঁ সেইবিলাকে। মই ৰাখিছোঁ ল'ৰাটো, মই পঢ়াব লাগিব। সি যিমান আগবাঢ়ে সিমান তাক পইচা পাতি খৰচ পাতিবিলাক আমি কৰিব লাগিব। স্কুল যাবলৈ বাহিৰ যাব লাগিব ন? আমাৰ স্কুল ওচৰতে আছে, হাইস্কুল আৰু ME স্কুল। আমি এতিয়া ক'ত বহি আছোঁ জানেনে? আউনীআটী সত্ৰৰ বহাত। শিশুৰাম বৰমেধিৰ মানে কোঠাত বহাত আছোঁ আমি। আমাক নিমন্ত্ৰণ কৰিবলৈ আহিছে তেওঁ অতিথি শুশ্ৰূষা কৰিবৰ কাৰণে। আমি এতিয়া মানে ভাগ্য ভাল বহি আছোঁ। আমি বহাত আমাৰ খুব ভাল মানে আমি যে ইয়াতে আহি বহি তেওঁলোকৰ আতিথ্য গ্ৰহণ কৰিব পাৰিছোঁ। তাৰ বাবে আমি বহুত সুখী মানে। তেওঁলোকৰ এয়া ঘৰ 3-4টা ৰুম আছে। এয়া তেওঁলোকৰ টিভি আছে, এইফালে তেওঁলোকৰ পাকঘৰ আছে, সেয়া তেওঁলোকৰ শোৱনি কোঠা সেইফালে আছে। যথেষ্ট সুবিধা কৰি দিছে থাকিবৰ কাৰণে। এয়া আমাৰ আছে নহয় পল্লৱী, জিমি, বৰ্ণালী, আমি সকলো এটা সৰু নাইলা হা এইটো আমাৰ কণমানি মইনা। অতি মৰিগাঁও ল'ৰা। এই আহি এতিয়া ইয়াত আছে। নমস্কাৰ, মোৰ নাম পৰাগ কাকতি। ইয়াৰ নাম পৰাগ কাকতি। বহুত মৰম লগা ল'ৰা। ইয়াতে থাকিব, পঢ়িব, ডাঙৰ মানুহ হ'ব। তাৰপৰা জানো আমিও বহুত দিনৰ পিছত আহি আমাক গুৱাহাটীত থাকে, মোমাই মামী গোৱাত থাকে, সেইকাৰণে ইয়াত থৈছে। ইয়াত থাকিব, পঢ়িবলৈ ভালকৈ দুয়োটা ঈশ্বৰৰ লগত ন। এখন হৈছে আউনীআটী উদাসীন সত্ৰ। তাত যিসকলে দীক্ষা ল'বলৈ আহে তেওঁলোকৰ ভকতসকলে এইবিলাক দেখিছেনে বহা, একে শাৰী শাৰী বহা। আমি তাতে আমাক মাতি অতিথি শুশ্ৰূষা কৰিলে এজন গুৰুৱে। আমি তেওঁলোকৰ ঘৰত বৰ ধুনীয়াকৈ চাহ, মিঠৈ, লাড়ু খালোঁ। এইটো তেওঁলোকৰ, আৰু তেখেতৰ নামটো হৈছে শ্ৰী শিশুৰাম পাঠক ৰাজমেধি। তেওঁৰ বহাত আমি ইয়াতে থাকিলোঁ। এইটো ধুনীয়াকৈ চাহ, মিঠৈ, লাড়ু খাই এতিয়া যাব লাগে। এই ফটো মিউজিয়াম আউনীআটী সত্ৰৰ আমাৰ নিৰ্মালী বাইদেৱে দুৱাৰ মুকলি কৰিছে। দুৱাৰ মুকলি কৰি আমাক দেখাই দিব এতিয়া ধুনীয়াকৈ। মেইন থাপনা সজাই থৈছে। ফটোবিলাক আমাক দেখাওক ধুনীয়াকৈ। বিষ্ণু প্ৰসাদ ৰাভা আছে, মাধৱদেৱ, শংকৰদেৱ,
মামণি ৰাইচম গোস্বামী ভূপেন হাজৰিকা মোৰটো অকণমান ঠিক কৰি দিওঁ তৰুণ চন্দ্ৰ কামেগা মেয়া এয়া ভীম্বৰ দেউৰী কালীচৰণ ব্ৰহ্ম এয়া সকলো আছে ফটো লৈছা ধুনীয়াকৈ এইফালে চোৱা তেখেতৰ নামটো লিখি থোৱা এয়া আমি আহক আমি আহিনা গ্লাছত আমি চাৰিজনী আমি ওলাই দিয়ক বৰ্তানী বাইদেউ ছাইডত মাজত ফালি দিছে এয়া আমি চাৰিজনী এতিয়া সকলোৰে ফটোবিলাক চাইছে আমি ইয়াৰ পৰা প্ৰস্থান কৰিম ওলাই দিম আৰু দেই আমাৰ হাতত সময় অতিয়ে কম সত্ৰাধিকাৰ আছিলে এয়া সময় অতি কম আমাৰ সেইটো কাৰণে এইবিলাক মানে পঢ়ি চাব পাৰিলে ভাল পীতাম্বৰদেৱ গোস্বামী সম্বৰ্ধনা পত্ৰবিলাক কিন্তু সময় অতিয়ে তাকৰ বক্সৰাই আমি এবাৰ ওলাইছো মাছ আছে বকৰ মুখৰ সঁফুৰা মেইন সঁফুৰা এতিয়া আমি ইয়াৰ পৰা প্ৰস্থান কৰি আৰু এটা মিউজিয়াম আছে সেইটোত লগ পাই আছোঁ আমাৰ নিৰ্মালী বাইদেউ দুৱাৰ খুলি থোৱা দুৱাৰ বৰ্ণালী বাইদেউ আৰু জিমিয়ে বন্ধ কৰি আহিছে আৰু আমি এতিয়া ইয়াৰ পৰা আমাৰ ফটো গেলেৰীৰ পৰা বাই বাই কৈ আৰু এটা মিউজিয়াম আছে তাত লগ পাই আছোঁ এইটো এটা মাজুলী মিউজিয়াম আউনীআটী সত্ৰৰ কিন্তু সময়ৰ অভাৱৰ বাবে আমি চাব নোৱাৰিলোঁ আপোনালোক আহিলে সময় থাকিলে চাব ধুনীয়াকৈ কাৰণ আমি এতিয়া আৰু এখন পাৰিলে সত্ৰ যাম তাৰপিছত 12:30টাৰ ফেৰীত আমি ঘৰলৈ উভতি যাম আৰু সেইবাবে সময়ৰ অভাৱৰ কাৰণে আমি নাচালোঁ আপোনালোক আহিলে আমি পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে ইয়াৰ পৰা যাবলৈ ওলাইছোঁ ভাল লাগিলে কি ভাল লাগিলে আউনীআটী সত্ৰৰ মিঠৈ লাড়ু খাই বাইদেৱে লৈও লৈছে মিঠৈ লাড়ু খাই বহুত ধুনীয়া মানে সঁচাকৈ বহুত সময় লৈ আহিব লাগে আমাৰ হাতত সময় অতিয়ে তাকৰ সেইবাবে আমি মিউজিয়ামো চাব নোৱাৰিলোঁ হ'লেও আমি সেৱাভাগ ভালকৈ বন্ধু বান্ধৱীসকল আউনীআটী সত্ৰখন যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আগবঢ়ালোঁ